हेलो एवरीवन সকলোকে মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গুৱাহাটীৰ পৰা আহি পাইছোঁহি বেছি দেৰি হোৱা নাই অলপ ফ্ৰেছ হৈ ল'লোঁ এতিয়া কি আছে সৰু আমাৰ পৰিয়ালত কৈলে আকৌ বিয়া আছে কাইলৈ আছে বিয়া আজি ৰখীয়া অলপ দেৰিকৈ আমি যাম আৰু চব যাম মাহঁতে গ'লে বাৰু সৰুৱে মই আছোঁ ষ্টাইল কৰি কাপোৰ কানি পিন্ধি উৰি বিয়াত যাম ন আপোনালোকে চাই থাকিব ভিডিঅ'টো চাই থাকিব মানে কৰিবলৈ বহুত দিনৰ মূৰত আহিছোঁ নহয় লাজো লাগিব হ'লেও বৰ্তাহঁতৰ ল'ৰাটোক মোবাইলটো দি পঠাইছোঁ সি যিখিনি ভিডিঅ' কৰে কৰিব আৰু বাকী নকৰাখিনি বাৰু যদি পাৰোঁ মই কৰি দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক বাৰু কি হয় এইফালে আমাৰ পোৱালীকেইটা চাওকচোন ইমান ধুনীয়াকৈ বহি আছে দেখি খুব মৰম লাগিছে আকৌ ন মানুহ আহি আছে আৰু এইফালে আমাৰ মা আৰু এইজনী মই সৰু দুইজনী আহিছোঁ কৈছিলোঁ যে ভিডিঅ' কৰিব দিছোঁ বুলি এয়া কৰি আছে নিজৰ ভিডিঅ'ত নিজে হাই দি গৈছোঁ একো নাই বাৰু দিয়ক চাই থাকিব খালি ভিডিঅ'টো এইফালে কইনা ওলাই ভকতৰ আগত সেৱা লৈছে আৰু ৰাইজসকলো বহি আছে সেৱা লোৱাৰ পিছতে মূৰত তেল দিব তাৰপিছত স্পেচিয়েল কি আছে জানেনে বিহু এযোৰা মাতিছে যিহেতু বহাগ বিহু পাইছেহি হুঁচৰি এযোৰা মাতিছে সৰু সুৰা তো চাই থাকিব আপোনালোকে আমিও নাচিব লাগিব ন এইফালে চাওকচোন গোটেই পৰিয়ালৰ ডেকা ল'ৰাবোৰ আৰু গাঁৱৰ ডেকা ল'ৰাবোৰ চবেই লগ লাগি পূৰা একদম নাচি আছে বিহু মাতিছিলে বুলি কৈছিলোঁ যে তেওঁলোক পালেহি হ'লেও ঢোলটো দেখি কেনে মানে মানুহবোৰ ৰখিয়ে থাকিব নোৱাৰিলে বিহু নাচনী নচাৰ আগতে এওঁলোকে বিহুখন জুৰি ল'লে নাচিব বাৰু অলপ পিছত তেওঁলোকেও প্ৰদৰ্শন কৰিব চাম বাৰু চাই থাকিব আপোনালোকে ঢোলৰ মাত শুনি মানে মই ৰ'বই নোৱাৰিলোঁ আৰু সৰুক ক'লোঁ বোলো ব'ল এপাক নাচি দিওঁ এনেকুৱাই হয় বহুত দিনৰ মূৰত যেতিয়া ঢোলৰ চাপৰকেইটা শুনো গাটো নাচো লাগি যায় আৰু বিশেষকৈ কি মানে এনেকৈ বিয়া মই বহুত দিন খাবলৈ পোৱাই নাছিলোঁ বাহিৰত থকা হৈছে ঘৰৰ পৰা বাহিৰত থাকি আৰু এইবিলাকৰ পৰা বঞ্চিত হৈ থাকোঁ ন তো এদিনীয়াকৈ পালে মানে পূৰা ফূৰ্তি লাগি যায় আৰু তো নাচি দিলোঁ আৰু সেনেকৈ লাজ ৰং কাটি কৰি আপোনালোকৰ এনেকুৱা হয়নে নহয় জনাবচোন দেই কমেণ্ট কৰি কেনে ৰ'ব দেই আৰু আচল মেইন বিহু যোৱা চাব আছে গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে বিহু চাই ডাইৰেক্ট আহি গ'লোঁ আইসকলৰ মাজলৈ তেওঁলোকে বিয়ানাম গাই আছে শৰাই জুৰি আছে জোৰানাম গাই তো এইখিনি খুব ভাল লাগে জোৰানাম গোৱা এই মুহূৰ্তখিনি খুব ধেমেলীয়া মুহূৰ্ত আজিকালি অৱশ্যে এইবিলাক প্ৰায় নোহোৱাই হৈ গৈছে হ'লেও আমাৰ সমাজত জীয়াই ৰাখিছে আইসকলে তো খুব ভাল লাগে তাৰপিছত সেয়া সেইফালে আমাৰ কইনা বহি আছে
বিয়া ঘৰ পাই গ'লোহি দেই। এতিয়াহে আৰু কালিও ভিডিঅ'টো সেনেকৈ এৰি দিয়া হ'ল। এতিয়া নিজে ওলাই মেলি আৰু কেইজনীমানক উলিয়াই এইমাত্ৰ আহিব পাৰিছোঁ আৰু। খানা খোৱা জেগাত আহি গ'লোঁ। পূৰা ৰাইজসকলে খানা চানা খাই আছে, বিন্দাছ খাই আছে। ময়ো খাই লওঁ নেকি, খোৱা মেইন আৰু ন। আৰু এইফালে আমাৰ সৰুহঁত বহি আছে, অনুষ্কাহঁত। একেলগে আহিছিলোঁ, খালি ইহঁতে মোক এৰি থৈ আগে খাবলৈ আহিলে। একো নাই বাৰু, ময়ো খাই লওঁ ৰ'ব। এইফালে খানা দি থকা ছোৱালীকেইজনী চাওকচোন, ইমান ধুনীয়া লাগিছে। একদম পৰম্পৰাগত আহোমৰ সাজযোৰ পৰিধান কৰি আহিছে। খুব মৰম লাগিছে ন, দেখিবলৈ খুব ভাল লাগিছে। আৰু এইফালে মিঠাই চিঠাই আছে, কিবা কিবি খাই লওঁ ৰ'ব। আৰু আমাৰ সৰুহঁতক আকৌ এবাৰ দেখুৱাই দিওঁ। পূৰা খাই আছে ইহঁতে, একদম পূৰা খানা খাই আছে। এজনীয়ে মোবাইল চাই চাই খাই আছে। এইফালে সৰু, এইফালে আমাৰ পিংক পিন্ধি থকাজনী দীক্ষিতা, আৰু এইজনী ছায়ামণি আইনু পূৰা খাই আছে। আৰু এইফালে আৰতি হাঁহিছে সিহঁতৰ, পূৰা একদম হাঁহি খাই আছে। আৰু এইজনী ঢেপু, অনুষ্কা, আৰু এইজনী আমাৰ আপা। দেখুৱাই আছোঁ, কিন্তু কইনাজনী হ'লে দেখুৱাই নাছিলোঁ। এইজনী আমাৰ কইনাজনী। আচলতে ভিডিঅ' কৰিবলৈ তেনেকৈ সুবিধাই পোৱা নাই, আৰু মানুহো আছে ন, লাজো লাগিছে অলপ চলপ। তো ফটোকে দুকপিমান চাই লওক আৰু। একেবাৰে ৰাতি হৈ গ'ল দেই। একদম পূৰা দৰা আহিব হৈছে যে, ফটকা চটকা পূৰা ফুটাই মেলি একদম পূৰা এনজয় কৰি থকা হৈছে। খুব ভাল লাগিছে দেই। মজা মজা মজা, কেৰম লাগিছে দেই, মজা লাগিছে। এইফালে পূৰা দৰা ঘৰৰ মানুহ আহি পাই গ'লহি, পূৰা নাচি আছে দেই। তেওঁলোক দৰা ঘৰীয়া হয়, পূৰা নাচিছে একদম মজা মজা। দিয়া দৰা আহি পাই গ'লহি। এয়া মাকে আদৰি আছে, তাৰপিছত ককায়েকে দাঙি সমাজৰ মাজলৈ লৈ যাব। তাৰপিছত কিন্তু মই কি হ'ল মানে, পুতুককৈ ঘৰৰ পৰা ফোন আহিলে, মই ঘৰলৈ যাবগৈ লাগিব, আৰু বেছি দেৰি চাগে দেখুৱাব নোৱাৰিম। কাইলৈ কিবা কাম এটা আছে, ঘৰত যাবগৈ লাগিব। তো যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। আমাৰ কিছুমান নীতি নিয়ম, লগতে ইমান দিনৰ মূৰত পৰিয়ালত বিয়াখন পালোঁ, তাকো অলপ চিন ৰাখি থ'লোঁ। তো সেয়াই আৰু। বাকী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। আৰু আজিলৈ ব্লগটো ইমানতে সামৰি দিম আৰু। আকৌ কেতিয়াবা এনেকুৱা কিবা বিশেষ দেখুৱাব লগা থাকিলে আপোনালোকক ব্লগ বনাই নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰি দিম। তো আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব, আৰু আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।